हेलो फ्रेंड्स मेरून ब्लॉगत पुनर आपनालोকক स्वागतम जनाइছো। আজি মই বইল মাছ বনাবলে বিচাৰিছো आपनालोকৰ আগত। আহকচোন চাও কেনেকে বনাও। এয়া মই বইল মাছ বনাবলে দুটা বিলাহী, কেঁচা ধনিয়া আৰু কেঁচা জলকীয়া দুটা, শুকান জলকীয়া আৰু কেইফুটামান নহৰু, তাৰপিছত পিয়াজ আৰু মটৰ অকণমান গ্ৰীণ মটৰ, তাৰপিছত এয়া চাউলৰ গুড়া, তাৰপিছতে আলু তিনিটা আলু লৈছো এনেকে কাটি লব দীঘল দীঘলকে। তাৰপিছত এয়া মাছ নিমখ দি পিনে অলপ দেৰি এনেকে হানি থৈ দিছো। এতিয়া আমি ইয়াত বিলাহী গৰম পানীত বিলাহী দুটা বইল কৰিব দিম আৰু কেঁচা জলকীয়াখিনি অকমান সময় বইল কৰিব দিও। এতিয়া কেৰাহী এটাত আমি অকমান এনেকে পানী গৰম হ'বলৈ দিও। পানীখিনি গৰম হওক। নহৰু আৰু শুকান জলকীয়া এইখিনি আমি খুন্দনাত খুন্দি লওঁ। এয়া আমাৰ পানীখিনি বইল হৈ গৈছে, উতল আহি গৈছে। এতিয়া তেতিয়ালৈকে আমি এই আলুখিনি এতিয়া ইয়াত দি দিও। আলুখিনি আৰু মটৰখিনি এতিয়া উতলিব দিও ভালকে আৰু পিয়াজখিনিও এতিয়াই দি দিও। এনেকে এতিয়া আমি ঢাকি দিও, এনেকে অলপ দেৰি ৰাখো। তেতিয়ালৈকে আমি এফালে বিলাহীখিনি বইল হৈ গৈছে। এতিয়া এই বিলাহীখিনি আমি পিটিকি লম। জলকীয়া আৰু বিলাহীখিনি কেঁচা জলকীয়াখিনি লগত পিটিকি লম। বিলাহীটো পিটিকোতে বিলাহীখিনি বইল কৰাৰ কাৰণে এই ওপৰৰ ছালখিনি ধুনীয়াকৈ চেলাব পৰা হৈছে। এনেকৈ পিটিকাৰ আগতে এনেকৈ চেলাই ল'ব বিলাহী বাকলিখিনি, ছালখিনি। এইখিনি আমাৰ এতিয়া আলু আধা সিজি গৈছে আলুখিনি। এতিয়া আমি মাছখিনি দি দিও। মাছখিনি দিয়াৰ পিছত অথনি শুকান জলকীয়া আৰু নহৰু পিচি থোৱা পেষ্টখিনি ইয়াত দি দিও। অথনি ক'বলৈ পাহৰি গৈছিলোঁ, শুকান জলকীয়াখিনি আপোনালোকে জুইত পুৰি ল'ব। আৰু বইল কৰি পিটিকি থোৱা বিলাহীখিনিও দি দিও একেবাৰে। আৰু এতিয়া আৰু সোৱাদ অনুসৰি নিমখ, দিও। আৰু এতিয়া আমি এনেকে ঢাকি পিনে অলপ সময় সিজিবলৈ দিম। এয়া মাছখিনিও সিজিছে, আলুখিনিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমি এই চাউলৰ গুড়াখিনি পানীত গুলি পিনে ইয়াত দি দিও, যাতে গ্ৰেভি হয়, গ্ৰেভিখিনি ডাঠ হয়। আৰু আলু কেইটামান ইয়াত আপোনালোকে ভাঙি দিব পাৰে, যাতে ঝোলখিনি ডাঠ হয়, অকণমান খাবলৈ ভাল লাগিব। এতিয়া আকৌ আমি অলপ সময় সিজিবলৈ দিও। এয়া আমাৰ এতিয়া বইল মাছ হৈ গ'ল। ফ্ৰেণ্ডসকল, মোৰ চেনেলটো যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।